This video is promoted by Everyday Masala. Hi, welcome to Sumedha like cooking. Eya saok moi aji 31 December nikha moi aji eta pulao banabu goi asu. Ei pulao tu ekdom simple jibila ghorot ase hebilak di banabu. Etu saok etu saul moi loisu ene pulao banabu joha lage moi etu jeera rice loisu saok bila ইয়াত মই ইয়াত 2 কিলো চাউল ললো এয়া চাউল এতিয়া মই ইয়াত চাউল কি দি আছো এয়া এচামুচ নিমখ মিহলি কৰি আছো পলাও অলপ নিমখ লাগিব দিব তাৰপিছত আৰু মই দি আছো এইটো চাউল অলপ চেনি দি আছো মছলা ইউজ কৰি আছো এইটো হ'ল গৰম মছলা আমাৰ এই এভৰিডে গৰম মছলা এইটো সব কমেও মই 10 মিনিট খালি ঘি মিলাই লৈছো 2 চামুচ আৰু ঘিটো মিলালে ধুনীয়া আছে মই মছলা ঘি নিমখ চেনি দি ভাজি দিছো ইয়াৰ কাৰণে মই অলপ মছলা ৰেডি কৰি মই দেখাম পাছত কি লাগিব এই পলাওৰ কাৰণে মই এইটো চাপ একদম নৰ্মেল বস্তু ঘৰতে এই ৰঙা বাদাম কেইটামান দিম মই আৰু এইটো কিচমিচ আৰু কটা পিঁয়াজ আৰু এই গৰম মছলা অলপ আছে লং দালচিনি তাৰপিছত এলাচি কেইটামান এতিয়া ঢালি দি আছোঁ পিঁয়াজ দি দিলোঁ নৰ্মেল এনেকুৱা বনাব পাৰি এইবিলাক চবেই খাব পাৰি এইদৰে পিঁয়াজ তেজপাত গৰম মছলা দি অলপ মিহলাই লাৰি থাকক যেতিয়ালৈকে ৰঙচুৱা নহয় ৰঙচুৱা হোৱাৰ পাছত মই বাদামবিলাক ঢালি দিম আৰু এই কিচমিচ ঢালি তাৰপিছত এই চাউলবিলাক ঢালি অলপ লাৰি দিম এই পিঁয়াজ ৰঙচুৱা হোৱাৰ পাছত বাদামবিলাক ঢালি দিলোঁ মই বাদাম দিলোঁ কিচমিচ দিলোঁ এতিয়া চাউল দিলোঁ এই চাউলবিলাক লৈ মই এতিয়া ভাজি আছোঁ এইটো চাউলবিলাক অলপ ৰঙচুৱা হ'ব ভাজিতে তাৰপিছত অলপ পানী দি দিম গৰম পানী বহাই থৈছোঁ এফালে তাৰপিছত পোলাও ৰেডি
চাউল এতিয়া ৰঙচুৱা উঠিলে যদি আপোনালোকে যদি ৰং কৰিব বিচাৰে তেনেহ'লে অলপ কিবা কাশ্মীৰী জলকীয়া গুড়াটো পায় অলপ সেইটো দি দিলে অলপ ৰংটো আৰু ধুনীয়া হয় কিন্তু জ্বলা বেছি নহয় খালি কালাৰৰ কাৰণে দিয়ে নহ'লে ফুড কালাৰটো বেয়া মানে কিছুমানে ফুড কালাৰ দিয়ে কিন্তু সেইটো নিদিলে ভাল মোৰ মতে এই কাশ্মীৰী জলকীয়া আছে ৰঙা হয় এইবিলাক অলপ দিলে কালাৰটো আৰু ধুনীয়া হয় এতিয়া মই একো নিদিওঁ ইয়াত এইটো চব ৰঙচুৱা আৰু আপোনালোকে গাখীৰো দিব পাৰে অলপ গাখীৰ দিলে আৰু টেষ্টটো আৰু ভাল লাগে খাই এতিয়া মই ইয়াত গাখীৰো নিদিওঁ কিন্তু অলপ পানী দিম গৰম পানী কৰি থৈছোঁ এই চাউল গুড়া হ'লে এতিয়া মই ইয়াত পানী অলপ দিম এই চাউল কি ধুনীয়া ৰং হৈছে এয়া চাওক পোলাও ৰেডি হৈ গৈছে দেখাটো কি ধুনীয়া হৈছে চাওক মই 2 কিলো চাউল এই ডেচকিত মানে পূৰা হৈছে এতিয়া আমি এই পোলাও 10জনে ভগাই খাম আৰু চাওক এয়া 31টো এই পোলাও বনাই মই বিদায় দিলোঁ আৰু আকৌ এই নতুন বছৰত আকৌ নতুন ৰেচিপি লৈ মই আহি আছোঁ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব